সন্মুখলৈ চাব বন্ধুসকল মোৰ গাড়ীখন কিমান ধুনীয়াকৈ এই দাদাজনে ধুই আছে ধেমাজিৰ পৰা অহা পাছত গাড়ীখন ধুৱাই নাছিলো যে বন্ধুসকল আৰু মই এফালে ৰৈ চাই আছো এইবিলাক চাই কিহতে ভাল লাগে ন বন্ধুসকল এই মেচিনটো যে দেখিছে এটা ঘুলুকাই দিয়ে মানে ফৰ্ম নেকি তাৰপিছত এনেকৈ বাইকত মাৰি দিয়ে এতিয়া চাবা দে বাইকখন গোটেই ফেনাই যাব যেনেকৈ চেম্পু দিলে ফেনাই যায় চেম্পু চাবোন দিলে ঠিক তেনেকৈ কৈ বোলে গোটেই ফেনাই যাব সঁচাই বন্ধুসকল বহুত বেছি ফেনাই গ'ল চাবোন চেম্পু দিলেতো এনেকৈ কেতিয়াও নেফেনাই গোটেই মানে কি ক'ম আৰু এই বাথটব যে চাবোন দি গা ধুই থাকে হিন্দী চিনেমাত ফেনাই থাকে তেনেকুৱা লাগিছে মোৰ মেট ব্লেক বাইকখন মেট হোৱাইট হৈ গ'ল গোটেইখন বন্ধুসকল গোটেই বগা বগা এতিয়া বন্ধুসকল ধুব বোলে ৰবা চাওঁ কেনেকৈ ধুৱে এয়া পুৰা ধুই আছে একদম মজা আছে একেবাৰে ক্লিন এণ্ড ক্লিয়াৰ কৰি দিব বোলে বন্ধুসকল আমি ঘৰত ধুলে জানো কিয় এনেকৈ চাফা নহয় ইয়াত ধুই দিয়াৰ লগে লগে ইমান মজা হৈ যায় বন্ধুসকল বাইক হৈ গ'ল তৈয়াৰ 15 মিনিট মে এতিয়া মাত্ৰ পইচা দিব লাগে বোলে 100 টকা 100 টকা বাৰু বন্ধুসকল ঠিকে আছে কাৰণ ইমানখিনি কৰি দিয়াৰ পিছত নে কি কোৱা 100 টকা দিওঁ যাব পাৰোঁ নে কি কোৱা বাইকখন একেবাৰে বন্ধুসকল চালিয়াকৈ ধুই ল'লোঁ এতিয়া এটাই কাম আছে যে তেল ভৰোৱা কিন্তু তেল ভৰাবলৈ বন্ধুসকল ভয় লাগে যিটোহে তেলৰ দাম হে ভগৱান বন্ধুসকল যোৱাকালি মই কৈছিলোঁ যে যেনেকৈ বাইকক পেট্ৰল লাগে ঠিক তেনেকৈ আমাকো মিঠাতেল লাগে এজনে চাগৈ বুজি নাপালে বন্ধুসকল মোক সুধিছে মিঠাতেল কিয় লাগে আমি কি খাওঁ বন্ধুসকল ভাত নাখাওঁ জানো ভাত খাবলৈ কি লাগিব চব্জি লাগিব আৰু চব্জি ভাজিবলৈ কি লাগে মিঠাতেল লাগে সেইটোকে কৈছিলোঁ বুজি নাপালে এতিয়া আছোঁ পেট্ৰল ডিপুত বন্ধুসকল এইফালে দেখিছা এতিয়া তেল ভৰাম ইয়াত কাৰ্ড হ'বনে 20 টকামানৰ টেংকি ফুল হৈ যোৱাকৈ দি দিয়া 20 টকাৰে টেংকি ফুল কৰি ভৰালোঁ এতিয়া টেনশ্যন নাই আৰু বন্ধুসকল তেলো ভৰালোঁ গাড়ীও ধোৱালোঁ এতিয়া চিধা নিজৰ ঘৰলৈ যাওঁ বন্ধুসকল মানে আমাৰ মাৰ যোৱাকালিৰ পৰা মনটো একেবাৰে ভাল নাছিলে সেইকাৰণে বন্ধুসকল পটাপট গাড়ীখন ধুৱাই ল'লোহি এতিয়া বন্ধুসকল এটা কাম আছে কি গম পোৱা নাই এতিয়া ঘৰলৈ গৈ মাক নাই এফালে থ'বলৈ যাব লাগে সেইকাৰণে বন্ধুসকল চিধা যাওঁ ব'লা কিন্তু এটা গান লগাই যাওঁ ব'লা পইতা ভাতৰ লগত খাবা গৰৈ মাছৰ পোৰা ভাগৰ যুগৰ লাগি হ'লেও বন্ধুসকল নিজৰ ঘৰ পালোহি আৰু গাড়ীখন আজি বহুত বঢ়িয়াকৈ ধুই ল'লোঁ মানে কি হয় মই যেতিয়াৰ পৰা কিনিছোঁ আজিলৈকে মই এনেকুৱা কি ফৰ্ম চম এইবোৰ দিনত ধোৱা নাছিলোঁ ঘৰতে পানী মাৰোঁ মোহাৰো এনেকৈ চলি আছিলে আৰু আজি কিন্তু ধুই আনিছোঁ কিবা গাড়ীখন উজ্জ্বল দেখিছোঁ মানে কিবা নতুন গাড়ী কিনি অনাৰ নিচিনা লাগিছে বেছি দিন হোৱা নাই বাৰু নে কোৱা 1 মাহমান হৈছে নেকি 1 মাহ হৈ গ'ল 1 মাহ 1 মাহ 1.5 মাহ মান হৈছে তথাপি লেতেৰা মানুহ নিজৰ গাড়ীখন ধুই আজি ধুই আহিছে কাৰণ কি লেতেৰা মানুহ মই ঘৰত ধুও ন ধুনীয়াকৈ চাফা চিকুণ কৰি হলো আৰু এই কি কয় তুমি কি ক'লা ফৰ্ম মই আজি গম পাইছোঁ হেউ দি ধোৱা নাই আৰু মই এইবিলাক ফৰ্ম চম চিনি নাপাব নগ'ল বন্ধুসকলে গৰমত বহুত কষ্ট কৰি ঘৰ পালোহি এতিয়া ভাবিছোঁ অকণমান জীয়াই লওঁ কাৰণ বাইকখন চলাই অহাটো কষ্টৰ দিয়াচোন কাম সেইকাৰণে এই বিচনাখনতে লাং খাই পৰি যাওঁ বুলি ভাবিছোঁ লাং খাই পৰিব নালাগে হাত মুখ ধোৱাকে যোৱা কেলে মাক থ'বগে লাগে ন আৰে অকণমানটো জীয়াই ল'ব দিয়া জিৰাবলৈ যোৱা সোনকাল মানে গ'লে সোনকালে আহিব পাৰিবা ঠিক আছে হাত মুখ ধুই আহোঁ তুমি ভাতটো ৰেডি কৰা ঠিক আছে বলকল মুখ হাত ধুই হ'ব মানুহৰ আগত কিমান গালি নিদিয়ে এই ৰ'বা মাৰি দিম আকৌ খটককৈ দি দিম আকৌ বাকী বন্ধুসকল মুখ হাত ধুই লওঁগৈ বাইক হ'ব যা আমাৰ একেসকলে ভাত খাই আছে আৰু আজি ইমান সোনকালে কিয় ভাত খাইছোঁ গম পোৱা দে মানে মই মাক লৈ যাম ককাৰ ঘৰলৈ মাকৰ ঘৰলৈ মানে আৰু তাৰ কাৰণ হ'ল যোৱাকালি মানে খবৰ আহিলে যে ককাৰ বোলে গাটো বহুত বেয়া আৰু সেইটো শুনি আমি মানে অলপমান মই কাৰণে চিন্তাত পৰি গ'লোঁ কিয় ৰাতিটো যাব নোৱাৰি বন্ধু কিন্তু ৰাতিপুৱা সময়ত খবৰ আহিলে যে অলপ ভাল পাইছে যেহেতু ভাল পাইছে মনটো সেইকাৰণে অলপ ভাল লাগিছে এতিয়া মাক ককাৰ ঘৰলৈ লৈ যাম আৰু মাক ককাৰ ঘৰত মই নাথাকোঁ মানে মাক থৈ আহি মই আকৌ ইয়াতে নিজেও ডক্টৰৰ ওচৰলৈ যাব লাগিব বন্ধুসকল আৰু আমাৰ এখেতক চোৱা এখেতে দাইল ভাতেৰে পুৰা আগতে মাৰি আছে আৰে গিৰিয়েকটোকতো কমচে কম আহি ল'বলৈ দিয়া আগে ভাগে খাই আছাহে তুমি ভিডিঅ' বনাই আছা আকৌ খাই আছোঁ কমচে কম ৰ'ব লাগে মায়ে খাই আছে ভাত আৰু এইফালে আমাৰ ভাইটি ই প্ৰথমে এনেকৈ কি হ'ল তোৰ ওলাবলৈ ইমান কিয় লাজ লাগেনো লাজ কৰিলে কেনেকৈ হ'ব নে বাৰু এই মায়ে ভাত খাই আছে পুৰা মায়ে গহীন গম্ভীৰ হয় আৰু এখেতো খাই আছে আৰু ময়ো খাওঁ গতিকে ৰ'বা বন্ধুসকল আমি এতিয়া প্ৰত্যেকে খাবলৈ লৈছোঁ ডাইনিং টেবুলত বহি ভাত আৰু বন্ধুসকল সকলোৱে ৰ'বা সেই কথা ক'বলৈ নিদিয়ে একেবাৰে আৰু সকলোকে জমনি কথা শুনা বন্ধুসকল আমাৰ মানে এতিয়ালৈকে পাকঘৰটো ৰেডি হোৱা নাই কি ক'বা টকা পইচা নাই যে পাকঘৰ এটা বাহিৰত বনাই আছোঁ বন্ধুসকল সেইকাৰণে আমি নিজৰ এইটো কি বুলি কয় এই ৰুমটো কি কয় হিমাদ্ৰী ড্ৰয়িং ৰুমতে ডাইনিং টেবুল টিভিৰ সন্মুখতে বহি এতিয়া ভাত খাব লাগিব এতিয়া খাই লওঁ এয়া ভাত নিজকে টিভিত চাই কিবা এটা মজা লাগি যায় হিৰো ফিল আহি যায় বন্ধুসকল নিজৰ ব্লগ আমি সকলোৱে মিলি চাই আছোঁ গতিকে তোমালোকে চাই আছা যদি ছাবস্ক্ৰাইব কৰি দিয়া দে কি ক'ব বন্ধুসকল
ভাত খাই কাপোৰ কানিও পিন্ধি ললো বন্ধুসকল আৰু মাও যাবলৈ ৰেডি হৈ আছে পুৰা ধুনীয়া আছে সাজি কাচি মেলি আজি ককাক লগ পাব আজি বহুত দিনৰ মূৰত মইতো প্ৰায় অহা যোৱা কৰিয়ে থাকো কিন্তু মা যোৱা নাছিলে মই কেইদিনমান আগত বিয়াতো গৈছিলো নে কি ভাল লাগিছে নাই যাবলৈ মই ভাল লাগিছে আকৌ ঘৰলৈ যাব পালে কাৰ ভাল নালাগে আৰু এইফালে আছে আমাৰ গাঁৱৰ চবতছে সুন্দৰী ছোৱালীজনী কোনোবা যদি চিংগল ল'ৰা খালী আছা কমেণ্টত ক'ব পাৰা দেই চব মুখ দেখাই দিয়া বাই 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 বন্ধুসকল এতিয়া আমি ওলাই আহিলোঁ মাৰ লগত মাক মই এতিয়া তিতাবৰত থ'বলৈ যাওঁ আচলতে বন্ধুসকল মই মাক ককাৰ ঘৰত থ'বলৈ নাযাওঁ মায়ে তিতাবৰ পৰা বোলে বেলেগ গাড়ীত যাব তাৰ কাৰণটো হ'ল হিমাদ্ৰী আৰু আমাৰ মানুহজনী মানে অকলে আছে যে ঠিক নাই এইবোৰ কলিজা সৰু মানুহ নহয় যাতে ভয় চয়ো খাব পাৰে মই নাথাকিলে মানে সেইকাৰণে সোনকালে মাক তিতাবৰত থৈ মই ঘূৰি আহিব লাগিব আৰু এটা কথা বন্ধুসকল ককাৰ গাটো ৰাতি যেতিয়া বেয়া বুলি শুনিছিলোঁ ন চবৰে চিন্তা হৈ গৈছিলে কিন্তু এতিয়া অলপ ভাল পাইছে বুলি শুনিছোঁ যে সেইকাৰণে ভাল লাগিছে মানে অলপ এতিয়া গৈ থাকোঁ বোলা নহ'লে বন্ধুসকল কল্পনা তোমার মোরে রাহি জোড়া মিলিব এ কল্পনা মোলৈ চোৱা নালাগে ৰাজ কৰিব বন্ধুসকলে আমি এতিয়া বৰ্তমান তিতাবৰ পালোহি এই মেজিকখনৰ পাছে পাছে গৈ আছোঁ এইটো কাৰণে মেজিকবোৰ ৰৈ থাকে মানে বন্ধুসকল বৰহুলাই লৈ যোৱা মেজিকবোৰ ইয়াতে চাগৈ ৰৈ থাকিব লাগে মোৰ মতে কিন্তু আগতে যেতিয়া মই সৰু আছিলোঁ মানে ময়ো ইয়াৰ পৰাই উঠিছিলোঁ বন্ধুসকল ইয়াতে থাকিব লাগে বন্ধুসকল লাইন পাতি আছে যেতিয়া ইয়াৰে কোনোবা এখন নিশ্চয় যাব তিতাবৰলৈ চৰি বৰহুলালৈ বন্ধুসকল মানে কথাটো এইটো হ'ল মই এতিয়া মেডিকেল এখনলৈ আহি আছোঁ কাৰণ মাক বোলে এভমিন লাগে এভমিন হ'ব দেখোন এইটো ল'ব আপুনি মানে বন্ধুসকল এভমিন খালে মানে কি হয় বমি নহয় আমাৰ মানে এটা প্ৰব্লেম আছে কি হয় বাছ আজি এনেকুৱা গাড়ীত গ'লে বমি হৈ যায় আমাৰ মায়ে ভয় খাইছে যে বমি হ'ব পাৰে বুলি মেজিকত যাওঁতে সেইকাৰণে এভমিনটো লৈ যাব বিচাৰিছে ভালেই কৰিছে নেকি কোৱা বন্ধুসকল পিছে মা আকৌ ক'ত গ'লগৈ দেখিয়ে পোৱাগৈ নাইচোন কোনফালে গ'লগৈ অ' চৰি ইয়াতে আছে গাড়ী পালি নে অঁ এইটো ল বন্ধুসকল ঘৰ পালোহি আৰু বৰ্তমান মই বহি আছোঁ আমাৰ এইটো ড্ৰয়িং ৰুমটোতে মানে আমাৰ একেটাই আছে পাকঘৰত আৰু পাকঘৰত কি কৰি আছে নাজানো অথনিয়ে আহি পালোঁ মুখাটো ধুলোঁ এতিয়ালৈকে মাত চাতে দিয়া নাই ঐ কি কৰি আছা তুমি ইমান দেৰি হে কি পিছি আছে নহয় চাওঁচোন ৰ'বা বন্ধুসকল বন্ধুসকল পতাত পিছি আছে আমাৰ একেটাই কি পিছি আছে দাইল মচুৰ দাইল মানে কিবা কি বনাইছে চাহ খাবলৈ তুমি একো নানিলা আকৌ তুমি ইমান ফোন কৰিছো ঘৰলৈ আহিছে একো এটা বস্তু লৈ অহা নাই এতিয়া কৈছে চাহ খাওঁ মই ভাবিছো কিহে চাহ খাম সেইকাৰণে দাইল পিছি আছে পকৰি বনাব দাইলৰ পকৰিকে বনাও নে কি কোৱা বঢ়িয়া বনোৱা তেতিয়াহে মই তোমাক আৰু আশীৰ্বাদ দিম হয় নেকি তুমি নিজৰ আৰে নিজৰ স্বামীক সন্তুষ্ট ৰাখা তেতিয়া তুমি আৰু ভাল হ'বা আৰু আগবাঢ়িবা মানে বন্ধুসকল মই টেবুলত বান্দৰটোৰ নিচিনাকৈ কিয় উঠি আছো গম পোৱা নাই ওপৰত দেখুৱাইছা মানে বন্ধুসকলে এই ফেনখন মোৰ বয়সৰ মোৰ যিমান বয়স হৈছে এই ফেনখনৰ সিমান মানে মই যেতিয়া জন্ম হৈছিলোঁ তেতিয়া এখন ফেন লোৱা আৰু এই ফেনখনৰ বহুত নতংকি এতিয়া নুঘূৰা হ'ল সেইকাৰণে উঠিছোঁ চলাবৰ কাৰণে বহুত গৰম লাগিছে কি হয় নাজানো টেষ্টাৰ লৈ মেলি 1 2 3 ফেন চলাও এই চলি গ'ল বন্ধুসকল ময়ো কম মিস্ত্ৰী নেকি আপোনালোকৰ ঘৰত যদি ফেন চেন বেয়া হয় মাতিব মানে মই সকলোবোৰ পটাকছে ঠিক কৰি দিব পাৰোঁ এতিয়া বৰ্তমান ঘূৰি আছে পুৰা বুঢ়া ফেন বঢ়িয়া আৰু এইফালে আছে এখেত এতিয়া কি বনাব লৈছা তুমি মই বনাম পকৰি কেৰাহী তেল দিলো তেল গৰম হৈ আছে এতিয়া পকৰি বনাম তাৰপিছত চাহ বনাম তাৰপিছত চাহ খাম এতিয়া তুমি যোৱা তোমাৰ নিজৰ জেগাত মানে তুমিও মোৰ নিচিনা মোৰ লগত থাকি বুলেট মই পুৰা একদম ফাষ্ট ক'বলৈ শিকি গৈছো বাপৰে বুলেট ট্ৰেইনতকৈ স্পীড নেকি বুলেট ট্ৰেইনতকৈ স্পীড বঢ়িয়া এতিয়া বন্ধুসকল আহিল লাল চাহ টাইম আৰু লগতে পকৰি আৰু এইফালে আছে আমাৰ এখেত আৰু এইফালে আছো মই বন্ধুসকল চাহ খাওঁ চাহ খাই মেলি ডক্টৰৰ ওচৰলৈ যাওঁ মানে বন্ধুসকল ডক্টৰজনৰ ঘৰলৈ যাম কাৰণ আজি অলপ ডক্টৰৰ ওচৰত যাবলগীয়া আছে মই তোমালোকক আৰম্ভণিতে কৈ দিছিলোঁ মানে কাৰণটো কি তোমালোকক তাত গৈ জনাম বাৰু এতিয়া আমি লাল চাহ খাওঁ বন্ধুসকল আৰু 3টা বজাত মাতিছিলে তেখেতৰ ঘৰলৈকে মাতিছে বন্ধুসকল সেইকাৰণে চাহ খাই অতি সোনকালে গমন কৰোঁ বন্ধুসকল নহ'লে এতিয়া খাওঁ পকৰি আৰু ডক্টৰৰ ওচৰলৈ যাওঁ দৌৰি মানে ডক্টৰজনে বন্ধুসকল নিজৰ ঘৰতে চেম্বাৰ খুলি ৰাখিছে আৰু কিবা চৰকাৰ হ'লে মানে ডাইৰেক্ট আমি চেম্বাৰলৈকে যাব পাৰোঁ সেইকাৰণে বোলে ঘৰতে আছে আজি সেইকাৰণে তালৈকে আহি পালোঁ
এতিয়া আমি বৰ্তমান বন্ধুসকল আছোঁ ডক্টৰজনৰ ওচৰতে এজন চোৱা এইপিনে তোমাৰ ডক্টৰ কিবা আৰু আমি ইয়াত বহি আছোঁ তেখেতে বোলে কিবা এটা খাই আছে অকণ লাহে লাহে কথা কৈছোঁ যেতিয়া ডক্টৰৰ ওচৰত আহিলে অলপমান লাহেকৈ কথা ক'ব লাগে নহয় জানো নহ'লে বেছি দি দিব অৱশেষত ডক্টৰক লগ পালোঁ এতিয়া চাই আছে তেখেতে আৰু মইতো অপেক্ষা কৰি আছোঁ আৰু বন্ধুসকল আমি দুটা এতিয়া বহি আছোঁ আৰু ইপিনে দৰৱ আনিবলৈ গৈছে নেকি যেতিয়া ঘৰলৈ যাম নহয় বস্তু কেইটামান ল'ব আছে বাটাৰ মাংস আজি মানে মাংস খাম বাটাৰ দি যাব নিজৰ বুলি বলে তুমি আছা বুকুতে বিচাৰো মই তোমাৰ বনত উমলিবলে নদী বয় জানা মৰমকে ৰৈ সাগৰৰে বন্ধুসকল ঘৰ পালোহি আৰু তোমাৰ কি আনিলোঁ দেখাইছোঁ ৰ'বা কি আনিলোঁ মানে কিনো আৰু দৰৱ আনিব গৈছিলোঁ এয়া দেখিছা ন বন্ধুসকল দৰৱ ভাই মানে আচলতে কথাটো তোমালোকক কৈ দিছোঁ দেই ৰ'বা আচলতে হ'ল কি মানে চব বন্ধুসকল আমাৰ ভাইটিৰ ভাগৰ ইমান সৰু কম বয়সতে পিম্পলছ ওলাইছে বহুত ডাঙৰ মানে ইমান কম বয়সত ওলালে নাচাজেতো সেইকাৰণে বন্ধুসকল ডক্টৰৰ ওচৰলৈ লৈ গৈছিলোঁ তেওঁক আৰু কিছুমান দৰৱ দিছে মেডিচিন দিছে মলম দিছে এইবোৰ লগালে ভাল হ'ব বোলে আৰু বন্ধুসকল চাওঁতেচোন ভিডিঅ'টো বহুত বেছি দীঘলে হৈ গ'ল কিমান মিনিট হৈ গ'ল ঠিক নাই যোৱাকালিৰ ভিডিঅ'টো 15 মিনিট হৈছে ইমান দীঘল ভিডিঅ' হৈ গৈছে মানুহ চাগৈ বৰে খাই যাব দেই কি ক'ব বন্ধুসকল ইমান দীঘল হ'লে বাকী তুমি পিছফালে ৰৈ আছা বাকী আহা এইপিনে আহা কৈ দিয়া ভিডিঅ'টো শেষ কৰোঁ ইমানতে প্লিজ লাইক কৰি দিব কমেণ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো তেতিয়াহে আৰু আমি আগবাঢ়ি যাব পাৰিম আৰু যদি নতুন কোনোবা আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা প্লিজ কমেণ্ট কৰি জনাবা কেনেকুৱা লাগিলে ভিডিঅ'টো চাই ঠিক আছে নহ'লে আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পাই আছোঁ নতুন ভিডিঅ'ত আজিলৈ দিছোঁ বাই বাই